অহা 20 আগষ্ট দিনটো প্ৰশান্ত ভূষণ দিন হিচাপে পৰিগণিত হ'ব দেশৰ সেইসকল লোকৰ বাবে যিয়ে আইনৰ শাসনত বিশ্বাস কৰে, যি স্বাধীনতা আৰু ন্যায়ত বিশ্বাসী। কিয়নো এই দিনটোতে উচ্চতম ন্যায়ালয়ে অন্তিম ৰায়দান দিব প্ৰশান্ত ভূষণ টুইট গোচৰৰ। বিগত 14 আগষ্ট তাৰিখে প্ৰশান্ত ভূষণক দোষী সাব্যস্ত কৰা হৈছিল। তাৰ পিছতে সমগ্ৰ দেশত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। উক্ত ৰায়টোৰ বাবে উচ্চতম ন্যায়ালয় সমালোচিত হৈছিল দেশৰ আগশাৰীৰ বহু সংবাদ মাধ্যমৰ দ্বাৰা। মুকলিভাৱে এই প্ৰসংগ উঠিছিল। যি সময়ত ডাক্তৰ কাফিল খান আৰু বহু মানৱ অধিকাৰ কৰ্মী জেলত বন্দী হৈ আছে, যাৰ শুনানি এতিয়াও হোৱা নাই, তেনে সময়ত মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে কৰা মন্তব্যত তৎকালীনভাৱে কিয় শুনানি হৈ যায়? ইতিহাসবিদ ৰামচন্দ্ৰ ঘোষে কৈছে, এই ৰায়ৰ দিনটো ভাৰতবৰ্ষৰ বাবে এটা কলা দিন। ই গণতন্ত্ৰৰ মৰ্যাদা ম্লান কৰিছে। প্ৰশান্ত ভূষণেও তেওঁৰ প্ৰতিক্ৰিয়া কৈছে যে মুখ্য ন্যায়াধীশক সমালোচনা কৰাটো সুপ্ৰিম কোৰ্টৰ অৱমাননা নহয়। প্ৰশান্ত ভূষণ হৈছে ভাৰতৰ এজন আগশাৰীৰ অধিবক্তা। তেওঁ ভাৰতৰ ন্যায় ব্যৱস্থাক অধিক স্বচ্ছ কৰাৰ বাবে দীঘলীয়া সংগ্ৰাম কৰি আহিছে। ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ জৰিয়তে দেশৰ গণতান্ত্ৰিক প্ৰমূল্য উজ্জীৱিত কৰাৰ প্ৰয়াস কৰিছে। বিগত জুন মাহত তেওঁ 2টা টুইট কৰিছিল। ইয়াৰ এটা হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ.এ. বোবডেক উদ্দেশ্যি, আৰু আনটো বিগত 4জন মুখ্য ন্যায়াধীশৰ প্ৰসংগত। তেওঁ স্পষ্ট ভাষাতেই কৈছে, ভৱিষ্যতে যেতিয়া কোনো ইতিহাসবিদে ন্যায়পালিকাৰ বিষয়ে লিখিব, তেওঁলোকে বিগত 4জন মুখ্য ন্যায়াধীশৰ সময়ছোৱাক বিশেষভাৱে চিহ্নিত কৰিব। কিদৰে গণতন্ত্ৰক ধ্বংসৰ দিশলৈ ঠেলি দিয়া হৈছে। এই টুইটটোৰ আধাৰতে দোষী সাব্যস্ত কৰা হৈছে অধিবক্তা প্ৰশান্ত ভূষণক, যাৰ অন্তিম শুনানি 20 আগষ্ট তাৰিখত। লক্ষণীয় যে উচ্চতম ন্যায়ালয়ক সমালোচনা কৰা কোনো নতুন কথা নহয়। 2018 চনৰ জানুৱাৰী মাহত উচ্চতম ন্যায়ালয়ৰ 4জন ন্যায়াধীশে সংবাদমেল যোগে সুপ্ৰিম কোৰ্টক সমালোচনা কৰিছিল। তেওঁলোকে কৈছিল যে উচ্চতম ন্যায়ালয়ৰ প্ৰশাসনে সুচাৰুৰূপে কাম কৰাত গাফিলতি কৰিছে, যাৰ বাবে সংকটত পৰিছে দেশৰ গণতন্ত্ৰ। প্ৰায় একে কথাৰে পুনৰাবৃত্তি কৰিছে অধিবক্তা প্ৰশান্ত ভূষণে। তাৰোপৰি কণ্টেম্প্ট অফ কোৰ্ট এক্টখনকে বাতিল কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে জ্যেষ্ঠ সাংবাদিক এন ৰাম, প্ৰখ্যাত লেখক অৰুণ শ্বৰী আৰু অধিবক্তাগৰাকীয়ে। তেওঁলোকে যুক্তি দৰ্শাইছে যে এই আইনখন ব্ৰিটিছে আনিছিল আৰু ই বাক স্বাধীনতাকো সংকুচিত কৰে, যি গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়। আমেৰিকা যুক্তৰাষ্ট্ৰই ন্যায়ালয়ক অৱমাননাসূচক আইনৰ প্ৰয়োগ নকৰে। আনকি যি ব্ৰিটিছে ভাৰতলৈ এই আইনখন লৈ আহিছিল, তেওঁলোকেই ইংলেণ্ডত ইয়াক প্ৰত্যাখ্যান কৰিছে। সম্প্ৰতি প্ৰশান্ত ভূষণৰ সমৰ্থনত ওলাই আহিছে 300 সহস্ৰাধিক ন্যায়াধীশ আৰু অধিবক্তা। অভিযান চলিছে গণস্বাক্ষৰৰ। তেওঁলোকৰ বিশ্বাস উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ আহ্বান শুনিব আৰু উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব, যাতে জনগণৰ ন্যায়ালয়ৰ ওপৰত থকা বিশ্বাস আৰু সন্মান অটুট থাকে। চাই থাকিব জনদৃষ্টি নিউজ।